Te quiero en la crítica de la televisión de Rusia. Ano kayo siyan? Solusyon no, ulit! Ano ang sa taon na sinabat? চাওক আমি সকলোৱে অসমৰ সংগ্ৰামী ৰাইজে অসমৰ ক্ষীৰজ জনসাধাৰণে আজি 40 বছৰ আমি আন্দোলন কৰিলোঁ অসমক বিদেশী মুক্ত অসম এখন গঢ়াৰ বাবে কিন্তু চৰকাৰ যি দলৰ চৰকাৰ নহওক কিয় সকলো দলৰ চৰকাৰে আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিছে অসমবাসী ৰাইজক কিয় আজি আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক কিয় কাৰণ হ'ম কাৰণ নাগৰিকপঞ্জীৰ বাবে আমাৰ খিলঞ্জীয় জনসাধাৰণৰ বাবে নাগৰিকপঞ্জী বিদেশীৰ বাবে নাগৰিকপঞ্জী নহয় অসমত থকা অসমীয়া খিলঞ্জীয় জনসাধাৰণৰ নাগৰিকপঞ্জী হ'ব লাগিব আৰু বিদেশীৰ নাম বাদ পৰিবই লাগিব গতিকে উচ্চতম ন্যায়ালয়ৰ অনুৰোধ তেওঁলোকে পুনৰীক্ষণ কৰক নাগৰিকপঞ্জীখন আৰু আমি যিসকল খিলঞ্জীয় জনসাধাৰণ কোনো তাৰিখ বাৰ থাকিব নালাগে খিলঞ্জীয় অসমীয়া কোন সেইলৈ কোনো ধৰণৰ প্ৰশ্ন উদয় হ'ব নালাগে কাৰণ ৰাষ্ট্ৰসংঘই ইতিমধ্যে আমাক কৈ গৈছে 1826 চনৰ 21 ফেব্ৰুৱাৰীত যিসকল লোক অসমত বাস কৰিছিল সেইসকল লোক অসমীয়া সেইসকল লোক খিলঞ্জীয়া অসমীয়া আৰু খিলঞ্জীয়া সমিতিৰ উদ্যোগত আৰু আঞ্চলিকৰ সহযোগত আজি ইয়াতে আমি এক গণ প্ৰতিবাদী সমদল আমি কাৰ্যসূচী আমি ল'বলৈ আমি লৈছোঁ অতি দুৰ্ভাগ্যজনক কথা অতি পৰিতাপৰ কথা যে আজি অসমৰ ভূমিপুত্ৰ হৈও আজি গৰীয়া মৰীয়া দেশীসকল আজি বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিব লাগিব ইয়াতকৈ অপমানজনক আৰু দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে আমি দেখিছোঁ যে আজি গৰীয়া মৰীয়া দেশীসকল যদিও বা ইছলাম ধৰ্মী আমি খিলঞ্জীয়া লোক হয় আমি ইয়াৰে ভূমিপুত্ৰ হয় আমি ইয়াৰে ভূমিপুত্ৰসকলৰ পৰা ধৰ্মান্তৰিত হৈ এটা সময়ত গৰীয়া মৰীয়া দেশী ৰূপে আমি পৰিগণিত হৈছিলোঁ তৎসত্ত্বেও আমাৰ ধৰ্মটো ইছলাম হোৱাৰ কাৰণে আমাৰ পিছফালে আমাৰ আলী আহমেদ থকাৰ কাৰণে আজি আমি খিলঞ্জীয়া হিচাপে চিনাক্তকৰণ কৰাত আমাৰ অসুবিধা হৈছে আজি শাসননিৰ্দিষ্ট চৰকাৰখনে আজি কেইমাহমান আগত তেওঁলোকে আমাৰ আৰ্থসামাজিক জৰীপ আৰু সুকীয়া নিগমৰ কথা ঘোষণা কৰিছিলে আজি যদি চৰকাৰে অসমৰ ইছলাম ধৰ্মী খিলঞ্জীয়াসকলক তেওঁলোকৰ নামটোৰে নহয় তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয়ৰে যদি চিনাক্তকৰণত যদি তেওঁলোকে যদি ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ভাবোঁ যে আজি NRCত যেনেধৰণে আমি নাম বাদ পৰি পেলাই আজি বিদেশী ন্যায়াধীকৰণৰ কাষ চাপিবলগীয়া হোৱাৰ দৰে অপমানজনক আৰু দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সন্মুখীন হৈছোঁ